নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিএম কিচেন আছামিছলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন ৰেচিপিটো হৈছে চাহৰ লগত খাব পৰা আৰু কি বস্তু চাহৰ লগত কেনেদৰে বনাই খালো আহকচোন চাওঁ। যদি আপোনালোকৰ ঘৰত ঘপকে আলহী আহি যায় আপোনালোকে এনেদৰে বনাই দিব আৰু মানে যোনে খায় সি খাই বহুত বেছি ভাল পাব আৰু আপোনাক বহুত প্ৰশংসা কৰি থৈ যাব। মই এনেদৰে বনাই খাইছো আৰু বহুত বেছি ভাল পাওঁ এনেকৈ খাই আৰু আপোনালোকেও বনাই খাই চাব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু আহক এতিয়া আমি বনাবলৈ যাওঁ। চাহৰ লগত খাব পৰা বস্তুটোৰ বাবে একেবাৰে কম সামগ্ৰীৰ প্ৰয়োজন হয় আৰু সেইকেইটা হৈছে এটা কণী আৰু অকণমান গাখীৰ, অলপ বেকিং পাউডাৰ আৰু অকণমান চুজি। এইখিনি দি আমি এতিয়া সেই বস্তুটো বনাম যোনটো বস্তু চাহৰ লগত খাবলৈ বহুত বেছি ধুনীয়া হয় আৰু আপোনালোকে ঘৰলৈ আলহী আহিলেও ইজিলি বনাই দিব পাৰে। আহকচোন এতিয়া বনাওঁ। প্ৰথমে এনেকৈ খালি এটা বাতি লৈ লৈছোঁ আৰু তাত দি দিম এতিয়া চুজিখিনি আমি দি দিছোঁ আৰু এতিয়া চুজিখিনি দিয়াৰ পিছত ইয়াত দিম অকণমান বেকিং পাউডাৰ দি দিছোঁ আৰু এইখিনি ভালদৰে এনেকৈ মিক্স কৰি ল'ম। আপোনালোকে একদম সোনকালে হোৱা বস্তু হয়, আপোনালোকে এনেকৈ আলহী আহিলে একো নাথাকিলে যদি চুজি আৰু কণী থাকে, ডিমটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে কিন্তু অলপমান দি দিলে বেছি ভাল হয়। একেবাৰে খাবলৈ যে ইমান ধুনীয়া লাগে নহয়। এনেদৰে বেকিং পাউডাৰখিনি মিক্স কৰিলে ইয়াতে অকণমান আমি চেনি দি দিম। ইমানকণ চেনি 1 চামুচ দিছোঁ আৰু চেনিখিনিও এনেদৰে ভালদৰে মিক্স কৰি ল'ম। চেনি বেছি দিলে খাবলৈ বেয়া হ'ব, গতিকে মই 1 চামুচ আৰু 1 চামুচ দি আৰু অকণমান দি দিম, বেছিকৈ নিদিওঁ। অকণমান দি দিছোঁ। ইয়াতে অলপমান মানে এফুটমান নিমখো দি দিব। দেখিছেনে, বেছি দিয়া নাই, অকণমান দি দিছোঁ নিমখ। এনেদৰে মিক্স কৰি ল'লোঁ। এতিয়া আমি ইয়াত দি দিম ডিমটো ভাঙি ইয়াতে দি দিম। দেখিছেনে, ইয়াতে ডিমটো এনেকৈ ভাঙি ল'লোঁ আৰু এইখিনি এতিয়া ভালদৰে এনেকৈ মিক্স কৰি ল'ম। মই ঘৰত যিহেতু ডিম আছিলে সেইটো কাৰণে ঘৰুৱা ডিমেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ফাৰ্মৰ ডিমো ব্যৱহাৰ কৰিব পাৰে। এনেদৰে মিক্স কৰি দিব। এইখিনি এনেকুৱা হ'ল আৰু এতিয়া লাহে লাহে অকণমান গাখীৰ আমি ইয়াত ঢালি যাম। কমকৈ ঢালিব, যিহেতু চুজিটো ফুলি যায় সেয়েহে এনেদৰে কমকৈ ঢালি ল'ব লাগিব আৰু মিক্স কৰি যাব লাগিব। দেখিছেনে এইখিনি কেনেকুৱা হৈ গ'ল আৰু অলপ পাতলকৈ মই গুলিছোঁ কাৰণ চুজিটো ফুলি যায় আৰু অকণমান টাইম থৈ দিয়াৰ লগে লগে চুজিটো অলপ ফুলি যাব আৰু সেয়েহে অকণমান সময় আমি এনেকৈ ইয়াক ৰাখি দিম। তেতিয়ালৈ আপুনি আলহীৰ লগত কথা পাতি আহিব পাৰিব। এতিয়া মই এনেদৰে গেছত কেৰাহীখন পাতি ল'লোঁ আৰু এতিয়া ইয়াতে তেল অলপ দি দিম। আমাৰ কেৰাহীখনত তেলখিনি গৰম হৈ গৈছে আৰু এতিয়া এইখিনি দেখিছেনে এনেকুৱা হৈ গ'ল, অলপ মানে ডাঠ হৈ গ'ল আৰু অলপ হ'ব লাগিছিলে কিন্তু মই এনেকুৱাতে বনাই দিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু কেনেকুৱা হয় তেতিয়া দেখিব পাৰিব আৰু আপোনালোকেও ঘৰত বনাই খাই চাব পাৰিব। এতিয়া মই লাহে লাহে ইয়াত দি দিম। গেছটো চিমত কৰি ল'ব। একেবাৰে সহজ পদ্ধতি আৰু একদম সোনকালে হয়। বেছি পানী হৈ আছে আৰু অলপ ডাঠ হ'ব লাগিছিলে কিন্তু মই সোনকালে কৰি দিছোঁ। দেখিছেনে, ডাইৰেক্ট হৈ আহে মানে।
বেছি টাইম নালাগে, ডাইৰেক্ট হৈ আহে আৰু ফুলি ফুলি আহিছে দেখিছেনে? চাইডাটো লাগি গৈছে মোৰ। কাৰণ ডিম দিয়া থাকে ন, সোনকালে হৈ যায়, বেছি টাইমো নালাগে। আলহীয়ে বেছি সময় ৱেইটো কৰিব নালাগে। দেখিছে হৈ গৈছে, পূৰা মালপোৱাৰ নিচিনা হয় বস্তুটো। এতিয়া আমি এইখিনি ইয়াত ৰাখি দিম আৰু লাহে লাহে বাকীকেইটা এনেদৰে বনাই ল'ম। ফেন উঠি উঠি গৈছে কাৰণ ডিম দিয়া থাকে ন, সেইটো কাৰণে একেবাৰে জলদি হৈ যায় মানে, আপুনি ৱেইটে কৰিব নালাগে। এফালে চাহ উঠাই দিয়ক আৰু এফালে এইকেইটা উঠাই দিয়ক। চাহতকৈ বেছি সোনকালেহে হ'ব। এইফালে মই মোৰ চাহ হৈ যাব এতিয়া। এইফালে মোৰ চাহ হৈ যাব এতিয়া আৰু চাহৰ লগত গৰম গৰম